Hey, what the hell? Why you hanging on the rooftop by yourself? I have an open invitation. Hello everyone, good morning. আজি আমি গৈ আছো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধনী কৰা অমৃত উদ্যানত আৰু লগত গৈ আছে মোৰ সতীৰ্থ এয়া সীমান্ত দা বলক ভিডিওটো আৰম্ভ কৰো বাস স্ট্যান্ডতে আছে पंडित पान शॉप ए सीमांत दा और मैं এটা पान खाई लो पंडित जी क्या खिलाएगा आज हाँ पंडित जी क्या करता रहता है এই पंडित जी पूरा নুনমাটিত মানে বিক্রি কৰি লাল হৈ গৈছে এইকাৰণে पंडित जी একদম মাছ দিব পৰা টাইমে নাই মানে দেখছে নে পুৰা লাল হৈ আছে पंडित जी পইচা কামাই লৈছে আৰু না पंडित जी पान खाই দিও নুনমাটিত আহি যদি পণ্ডিতজি যদি পান দোকানত পান নাখায় তেতিয়াহ'লে আপোনাৰ দিনটোৱে বেকাৰ হৈ যাব এয়া ৰাজীৱক লগ পালোঁ গৈ থাকোঁতে ভাল লাগিছে বহুত দিনৰ পিছত দেখা পাইছোঁ আমি একেলগে কাম কৰিছিলোঁ আৰু ৰেডিংছনৰ এছে মই গৈছে যিয়ে নহওক ভাল লাগিছে তেওঁ আগুৱাই যাওক আমি আহি পালোঁ গুৱাহাটী হেংৰাবাৰী স্থিত যোৱাকালি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো উদ্বোধনী কৰিলে এইখনেই অমৃত উদ্যান আপোনালোকক এতিয়া ভিতৰত সোমাই পেলাই মই দেখুৱাই আছোঁ চাই থাকিব অমৃত উদ্যানতে এটা বস্তু দেখাই দিওঁ এয়া চাওক খুব সুন্দৰভাৱে নতুনকৈ এইবিলাক লাইট লগাইছে কিন্তু মানুহবিলাকে আহি পেলাই ডাইৰেক্ট এনেকৈ এইটোত ভৰি দি দিয়ে ভৰি দি দিলে মানে কি হয় এইবিলাক ভাঙি যায় ন লাইটবিলাক গোটেইবিলাক ভাঙি দিছে নতুনকৈ ইমান ধুনীয়াকৈ উদ্যানখন বনাইছে মানুহবিলাকে অলপ চাই চিতি কাম কৰিব লাগে এই চাওক ডাবুল কাম কৰিব লগা হ'ল আৰু চাওকচোন 14 কৰোৰ টকা লগাই পেলাই এইখন পাৰ্ক বনাইছে যিবিলাকে কাম কৰি আছে সেইবিলাক মানুহৰ মনবিলাক কেনেকুৱা লাগিব চাওক গোটেইবিলাক ভাঙি দিছে এইবিলাক কামবিলাক একচুৱেলি কৰিব নাপায় পাৰ্কতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 14 কৰোৰ টকা ইনভেষ্ট কৰিছে কৰি পেলাই ইমান ধুনীয়া এখন পাৰ্ক বনাইছে যাতে সকলো মানুহে আহি পেলাই ইয়াতে অলপ ৰেষ্ট ল'ব পাৰে জিৰণি ল'ব পাৰে মনৰ কথাবোৰ ক'ব পাৰে তাৰ কাৰণে উদ্যানখন বনাইছে আপোনালোকে আহি পেলাই উদ্ভণ্ডালি নকৰিব ইমান ধুনীয়া পাৰ্কখনত এই অমৃত উদ্যানতে এই দাদাহঁতে সিকিউৰিটিৰ কাম কৰি আছে খুব সুন্দৰভাৱে এখেতসকলে চাই আছে এখেতসকলৰ মানে মেইন দায়িত্বটো সিকিউৰিটিৰে হয় তো এখেতসকলে ক'ব ক'ত কি টিকেট দিব ইয়াত টিকেট পায় এইটো টিকেট কাউণ্টাৰ হয় ইয়াত টিকেট ল'ব লাগে তাৰপিছত এণ্ট্ৰি হ'ব এইফালে মানে আপোনালোকে সোমাই যাব লাগিব আৰু এইটো মেইন এণ্ট্ৰি এইটো মেইন এণ্ট্ৰেঞ্চ হয় এইটো মেইন এণ্ট্ৰেঞ্চৰ পৰা এনেকৈ সোমাই পেলাই আপোনালোকে ঘূৰি থাকক আৰু খোলা নাযায় কি কৈছা এইটো হাতেদি দিলেও খোলা নাযায় এইটো জোৰে লাট মাৰিছে সেইকাৰণে খুলিছে চাওক এইবিলাক কাম কৰিব নাপায় নকৰিব কোনেও দেই এইখনেই অমৃত উদ্যানৰ এইখন ফলকখন ইয়াতে অশোক সিংহল কুইন ওজা অতুল বৰা আৰু নাৰায়ণ ডেকা এখেতসকলৰ উপস্থিতিতে মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই উদ্বোধনী কৰিছিলে আৰু অমৃত উদ্যানখন এতিয়া আমি এণ্ট্ৰি হ'লোঁ মেইন এণ্ট্ৰেঞ্চটো সেইফালে কিন্তু আমি এইফালেৰে আহিলোঁ আৰু এতিয়া বৰ্তমান অলপ কাম চাম চলি আছে আৰু যেহেতু এতিয়ালৈকে মানে খুলি দিয়া নাই পাব্লিকক চাওক না কি ধুনীয়া পুৰা সাফ সাফাইৰ কাম চলি আছে আৰু ইয়াতে এই দাদাহঁতে সাফ সাফাই কৰি আছে মজা বনাইছে কিন্তু
সৰু ল'ৰা ছোৱালীৰ কাৰণে এইবিলাক বনাইছে আৰু এইটো চুচৰি আহিব, এইটো ঘূৰি থাকিব। চাওক সৰু ল'ৰা ছোৱালীয়ে এনেকৈ ঘূৰি থাকিব পাৰিব আৰু সেয়া সৰু ল'ৰা ছোৱালীৰ এণ্টাৰটেইনমেণ্টৰ কাৰণে এইটো এটা বনাইছে। এইটোতো দেখুৱালোৱে, এই জোলনা চোলনা ধুনীয়াকৈ দি দিছে। এইটো এটা জিৰাফ। এয়া চাওক, এইবিলাক জেগাত বহি পেলাই আপুনি ৰেষ্ট ল'ব পাৰিব আৰু এই পাৰ্কখনতে এটা খুব ধুনীয়া পদক্ষেপ লৈছে চৰকাৰে। চাওক মনোৰঞ্জনৰ কাৰণে ইয়াতে খুব ধুনীয়াকৈ বনাই দিছে এই গ্ৰাউণ্ডটো। ইয়াতে ঘূৰি থাকিব পাৰিব আৰু চাইকেল চলাই থাকিব পাৰিব। আমি যাম বাৰু। এইটো এটা চেলফি জোন দেখাই আছোঁ আপোনালোকক। এইটো এটা গ্লাছৰ হয় ঘৰটো। এইটো গ্লাছৰ এক্সাৰচাইজৰ কাৰণে বনাইছে। ইমান ভালদৰে দেখুৱাব নোৱাৰিম, এদিন ভালদৰে আপোনালোকক দেখুৱাবলৈ ট্ৰাই কৰিম বাৰু, যিহেতু এতিয়ালৈকে মানে মুকলি কৰি দিয়া নাই পাব্লিকৰ কাৰণে। এই অমৃত উদ্যানতে এই দাদাসকলে নেতৃত্বাধীনতে মানে কামটো চলি আছে। এই দাদা মেইন, এইটো দাদা। আপোনাৰ নামটো? মোৰ নাম শ্ৰী বিজয় কুমাৰ নাথ। বিজয় কুমাৰ নাথ। এখেতৰ নেতৃত্বাধীনত মানে গোটেইখিনি কাম চাফ চাফাইৰ পৰা আদি কৰি গোটেইখিনি কামেই চলি আছে। আৰু আপোনাৰ নামটো? মোৰ নামটো চিৰাজুল ইছলাম। আপুনি কি কৰি আছে? মই ইলেক্ট্ৰিকেলটো চাই আছোঁ। আচ্ছা আচ্ছা, গোটেইবিলাক চাই আছে। আৰু ইয়াতে দেখা পাইছোঁ অলপ আগতে মানে কি হয়, ভাঙি দিছে লাইটবিলাক। লাইট ভাঙি দিছে, এইটো বেয়া কাম কৰিছে বাৰু। এইটো কাম কৰিছে। এইটো কি ক'ব বিচাৰে আপুনি জনতাৰ কাৰণে? তাৰমানে জনতাক ক'ব বিচাৰোঁ যে তাৰমানে এইটো চৰকাৰী প্ৰপাৰ্টি হয়তো, চবে ভালকৈ ৰাখিব লাগে, সেইটোৱে ক'ব বিচাৰোঁ আৰু। হয়, বহুত বেয়াকৈ ভাঙি দিছে। এইবিলাক ডাবুল কাম কৰিলে মানুহবিলাকৰে ইমান হাৰাশাস্তি হৈ আছে। ইমান গৰমত ডাবুল কাম কৰাটো বহুত মানে কষ্ট হয় আৰু আপোনালোকে এইবিলাক কাম পাৰিলে এভইড কৰক। আৰু এই দাদা এজনৰ মেইন, এই অমৃত উদ্যানৰ মেইন হয় দাদা। গুৱাহাটীত এনেকুৱা ৱাকিং জোন নায়ে, কাৰণ এনেকুৱা ইমান জনবহুল ঠাই আমাৰ, ইমান গুৱাহাটীত ইমান আবাদী হৈ গৈছে এতিয়া, মানে ইমান গুৱাহাটীত বুলি নহয়, এনেকুৱা অসমতে নাই। অসমতে এনেকুৱা ৱাকিং জোন বৰ্তমান মানে কোনো বনাব পৰা নাই আজিলৈ। যোনে বনাইছে তেখেতৰ নামেই হ'ল হিমন্ত বিশ্ব শৰ্মা, আমাৰ লোৱাৰৰ হয়। পৰিৱেশ সুন্দৰ মানে ইয়াতে অমৃত উদ্যানত উঠাৰ লগে লগে নিজৰ ফিলিংছটোৱে কিবা এটা বেলেগ হৈ গৈছে, মানে আল্টিমেট। আপোনালোকে ক'বনে নকয় মই নাজানো, কিন্তু মই ক'ব বিচাৰিছোঁ এইটো অমৃত উদ্যান আল্টিমেট বনাইছে। এয়া চেলফি জোন আৰু এইটো। আৰু এনেকৈ বহি আপোনালোকে ৰেষ্ট লৈ থাকক। মোৰ ফালৰ পৰা কৈছোঁ অমৃত উদ্যান আল্টিমেট। অকল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মানে নেতৃত্বাধীনতে এইবিলাক কাম হ'ব, বেলেগত আৰু হয়নে নহয় নাজানো। এইটো এটা চেলফি জোন, আমি চেলফি দিম সীমান্ত দা আৰু মোৰ লগত। ইয়াৰ পৰা মানে আপুনি অমৃত উদ্যানৰ গোটেই ভিউটোৱে পাব আৰু এই উদ্যানখনত চবতকৈ মোৰ ভাল লগা এটা পদক্ষেপ দেখাই আছোঁ। এই অমৃত উদ্যানখনতে মানে সকলো মানুহেতো ঘূৰি ফুৰি এনজয় কৰিব, কিন্তু এই চৰাই চিৰিকটি যিবিলাক আছে সেই চৰাই চিৰিকটিবিলাক ক'ত থাকিব? চৰাই চিৰিকটিবিলাক থকাৰ কাৰণে এইটো ডিছপ্লেত দেখা পাইছেনে? এইটো চাওক কি ধুনীয়া বাঁহ বনাই দিছে আৰু গছবিলাকত। প্ৰত্যেকডাল গছতে এনেকৈ চৰাইবিলাক থাকিবৰ কাৰণে বনাই দিছে আৰু বাঁহবিলাক। এয়া অমৃত উদ্যানৰ ভিউ পইণ্ট। প্ৰত্যেক বছৰৰ 21 জুনত যোগাসন দিৱস হিচাপে আমি পালন কৰোঁ, আৰু যদি মোৰ ভুল হোৱা নাই 21 জুনত আমি যোগাসন দিৱস পালন কৰোঁ। তো যোগাসনৰ কাৰণে এই পাৰ্কখনতেই নিৰ্মাণ কৰা হৈছে এইখিনি জেগা। এইখিনি জেগাত আহি সকলোৱে আপোনালোকে যোগাসন কৰিব পাৰে আৰু চাওক, এইখিনি জেগাত বহি পেলাই আপোনালোকে যোগাসন কৰিব পাৰিব আৰু পূৰা পানী ওলাব। এইবিলাক পানী চানী ওলাই পূৰা লাইট চাইট লগাই দিব, মজা আৰু। এয়া আপোনালোকে অমৃত উদ্যানত নাহিব, আহিবই লাগিব। ইমান ধুনীয়া বেষ্ট প্লেচ আৰু অসমৰ বেষ্ট প্লেচ হিচাপে মই কওঁ। আৰু লগতে ইয়াতে এটা কথা কৈ দিওঁ। আচ্ছা, এই ইয়াত মানে আমাৰ এটা ভাল অমৃত উদ্যানখনৰ নামৰ এটা পৰ্যটটো হ'ল কি, আমাৰ গোটেই উত্তৰ পূৰ্বাঞ্চলৰ যিমানখিনি ভাৰতৰ স্বাধীনতা আন্দোলনত মানে যুঁজাৰু আছিলে, মুক্তিযুঁজাৰু আছিলে, তেওঁলোকৰ নামত এই গোটেই উদ্যানখন উৎসৰ্গা কৰা আছে। গতিকে আমাৰ সকলো সাত ভনী যিখন উত্তৰ পূৰ্বাঞ্চলৰ মানে আমাৰ দেশ, উত্তৰ পূৰ্বৰ মানে এলেকা, তাক লৈ পেলাই আমাৰ গোটেইখিনি মানে নৰ্থ ইষ্টৰ শ্বহীদসকলৰ স্মৃতিতে এই উদ্যানখন বনোৱা হৈছে। ইয়াতে আছে এইজন হ'ল ত্ৰিপুৰাৰ ৰত্নমণি ৰিয়েং, আৰু এইজন হ'ল ছিকিমৰ হেলেন লেংচা, আৰু নাগালেণ্ডৰ এইটো হ'ল ৰাণী গাইডিনলু।
আৰু এইটো ৰাণী ৰপুলিয়ানী মিজোৰাম, অলপ নামবিলাক ক'ব টাফ হৈছে। ইউটিৰত সিং চুজেম মেঘালয়, আৰু এইটো মণিপুৰৰ হ'ল বীৰ টিকেন্দ্ৰজিৎ সিং, এইটো হ'ল অৰুণাচলৰ মজেৰিবা, সম্বোধান ৰংলৌ অসমৰ। এইসকলৰ স্মৃতি লৈ পেলাই এই উদ্যানখন খোলা হৈছে। তো এইখিনিয়ে আপোনালোকক দেখুৱালোঁ এই অমৃত উদ্যানখনত। আৰু 1 তাৰিখ ছেপ্টেম্বৰৰ 1 তাৰিখৰ পৰা সকলো মানুহকে ইয়াত সোমাবৰ কাৰণে দিয়া হ'ব। আৰু এইবিলাক দেখিছেনে, ইয়াতে টিকেট হ'ল, এইবিলাক ইয়াতে টিকেট কাটি পেলাই আপোনালোকে সোমাব লাগিব। আৰু ভিডিঅ'টো যদি মোৰ চাই ভাল পালে লাইক কৰি দিব, কমেণ্ট কৰি দিব, শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। হেংৰাবাৰীতেই DC অফিচৰ কাষতেই মানে এইখন অমৃত উদ্যান।